হেল্ল' এভৰিৱান, কি সকলোৰে মোৰতো বহুত ভাল আৰু পুৰা গৰমত ক'লা হৈ গৈছোঁ। তো আজি 26 এপ্ৰিল হয়, তো কালি আমাৰ বিহু কমাৰগুছি যাৰ গাঁৱত কালি 27 তাৰিখ হয়। কালিৰ পৰা আমাৰ বিহু মানে দুদিনীয়া কাৰ্যসূচী। তো কি বাৰু দেখাম আপোনালোকক, আৰু আমি ঢোলৰ লগত ডান্স কৰিম বুলি ভাবিছোঁ, মতলব বিহু ডান্স কৰিম। তো দেখাম কালি কি হয়। মৰ্ণিঙৰ পৰা যদি মই মৰ্ণিঙত যাওঁ তো মৰ্ণিঙৰ পৰা কালি দেখাম, তো চাই থাকিব। বিহুখন আমাৰ ঘৰৰ ওচৰতে হয় বাৰু। তো সেয়া নামঘৰ আছে মাজত হৈছিল, এতিয়ালৈ একো বনোৱা হোৱা নাই। তো এতিয়া যিহেতু 2টা বাজিলে ৰাতি, তো ক'ব গ'লে আজিৰ পৰা বিহু লাগিছে আমাৰ। পূৰা পেণ্ডেল বনাওঁতে 2টা বাজি গ'ল। আগৰ বাৰু এনেকুৱাই হয় আমাৰ লগত। তো 12:40 মানলৈ থাকিলোঁ, তাৰপিছত ঘৰত গ'লোঁ, গৈ মেলি আকৌ আহিছোঁ ঘৰত। হেল্ল' গাইজ, আজি নেক্সট ডে হয়। তো কৈছিলোঁ আজি আমাৰ বিহু আছে বুলি, আৰু বেকগ্ৰাউণ্ডৰ চাগে গীত বাজি আছে, তো শুনিছে আপোনালোকে। তো এতিয়া সন্ধিয়াই হ'ল। মই মানে মৰ্ণিঙত একো ভিডিঅ' নবনালোঁ আৰু, কাৰণ কৈছিলোঁ কালি মানে 3টা বাজিলে খোৱা, আৰু উঠিলোঁ 8টা বজাত। পিছত বিহুতলীত গৈছোঁ 12টা মানত, টিকিলি ভাঙা খেলিলোঁ, হাৰিলোঁ। তাৰপিছত সেয়া মেজিক চেয়াৰ খেলিলোঁ, হাৰিলোঁ। পিছত সৰু বাচ্চাবোৰক কুইজৰ কৰিলোঁ আৰু প্ৰতিযোগিতা কৰিলোঁ, সেয়াতে অলপ ব্যস্ত থাকি মেলি ইমান গৰম আৰু ভিডিঅ' নবনালোঁ। ডান্স প্ৰেক্টিচ কৰি আহিছোঁ এতিয়া। তো এতিয়া পূৰা সন্ধিয়াৰ ভিউটো দেখাম আপোনালোকক, চাই থাকিব। এতিয়া নাচিম, তো ওলাই লৈ চাই থাকিব, আৰু অলপ বাহিৰৰ ভিউ দেখাম আপোনালোকক বলক। এয়া বাহিৰৰ ভিউ অলপ দেখাই দিওঁ বুলি ভাবিছোঁ, পূৰা পোহৰ লাইটৰে ভৰা। তো অলপ দেখাই দিছোঁ আপোনালোকক। দোকান বহিছে কেইখনমান বাৰু। দোকান তো মানুহ আহি গৈছিল, মই অফ কৰি দিছোঁ ভিডিঅ'টো। আৰু এতিয়া গা পা ধুই ফ্ৰেছ হয়, অলপ কি হৈছিল লাইটটো, তো ফ্ৰেছ হয় ওলাও লাহেকৈ। এতিয়া মই ঘৰ আহিলোঁ, লাইটটো কিবা হৈছে, অফ হৈ গ'ল, চাই থাকক। মোক প্ৰতিযোগীসকলৰ ঘোষণা কক্ষৰ সন্মুখত বিচাৰিছোঁ। গাৰ্গী কলিতা, দীপাংশী কাঠৰ, প্ৰতিভা দেউৰী, জীনা কলিতা, জয়শ্ৰী বসুমতাৰী।
খোপা তোমাৰ কপৌ ফুল হাততো জেতুকাৰ ফুল হৰিণী যেন চাৱনী মুখ তুমি চিকনি হৈ আহানিৰো সাজি কাচি আহানিৰো হাতে মেলে বিহুতলি কুঁৱৰী বিহুতলি কুঁৱৰী ধৰি তো এতিয়া 2টা বাজিছে মই ঘৰ আহিলোঁ আৰু আমি মানে বিহুটো ডান্স কৰিলোঁৱেই ধুনৰ লগত আৰু পিছত এয়া ডান্স কৰিম বুলি ভাবিছিলোঁ মানে কৰিলোঁ বহুত উল্টা পুল্টা হ'ল পিছত এতিয়া ঘৰ আহিলোঁ একদম ফাৰ্ষ্টতে বহুত মানুহ আছিল ছিংগাৰ অহাৰ লগে লগে মানে মানুহ বহুত কমি গ'ল তো মানে ভৰি বিষাইছে ভাগৰ লাগিছে বোলে আঁঠুৱা দিয়া আছে তো ভাত খাই এতিয়া শুম আৰু কালি আছে তো কি দেখাম কালি চাই থাকিব আজি কি দেখালোঁ নাজানো মই ভিডিঅ' বনাইছোঁ তো মানে কি বনালোঁ চাব তো ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আপোনালোকে আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো বাই বাই আজিলৈ